Hello everyone, মই আনটা ভিডিঅ'তে আৰু এই ভিডিঅ'টো আপোনালোকৰ ৰেচিপি ভিডিঅ' হয় আৰু ইয়াৰ মাছৰুম ৰেচিপি ভিডিঅ' হয়। আপোনালোকে সকলোৱে চাবলৈ আশা থাকিল আৰু ভিডিঅ'টো কেনেকৈ মাছৰুম বনোৱা হৈছে এটা গ্ৰেভি ষ্টাইলত মাছৰুম বনোৱা হ'ব, গতিকে আপুনি চাব আৰু লগতে আন বেলেগ বেলেগ এক্টিভিটিবোৰ দেখাই থাকিম কি কৰোঁ আজিৰ দিনটোত। ফ্ৰিজত ৰাখি থোৱা হৈছে মাছৰুমখিনি মই উলিয়াই দিলোঁ আৰু এতিয়া বনাম বলক। মায়ে বনাই আছে ৰুটি আৰু মই বনাবলৈ ধুই ল'ব লাগিব ফাৰ্ষ্ট, গতিকে ধুই লৈছোঁ। এতিয়া আমি মাছৰুমখিনি বইল কৰি ল'ম, দেখাব লাগিব ন। আৰু পূৰা গোল গোল ৰুটি বনাই ন মা। আমাৰ মায়ে বহুত ধুনীয়া গোল গোল ৰুটি বনাই, ৰ'ব আপোনালোকক দেখাই আছোঁ। পুৰা ধুনীয়াকৈ গোল গোলকৈ ৰুটি বনাইছে, দেখিছে নহয়। মই ইমান গোল গোলকৈ নাজানো, পিছে বনিলে অসমৰ মেপ ভাৰতৰ মেপ সেইবোৰহে বনাই আৰু সেইটো কাৰণে মই একদম চিম্পল ৰেচিপিবোৰ বনাওঁ আৰু বেছিকৈ চিম্পলবোৰে ভাল লাগে আৰু মাংস এইবোৰ বেছি অলপ বনোৱা হয় মই। আৰু আপোনালোকে দেখিবলৈ মই আন ভিডিঅ'বোৰত যদি চাই। এতিয়া আদা নহৰু গুচাব লাগিব, অকল কথা কৈ থাকিলেতো নহ'ব ন। ৰ'ব, পিঁয়াজ নহৰু আদা আৰু এতিয়া কাটো। বহুত মানে এনেকৈ ধৰা মেলাত বহুত অসুবিধা হৈ থাকে, দেখিছেই। পিঁয়াজ আমাৰ মাছৰুম প্ৰায় বইল হৈ গ'ল আৰু আমাৰ পিঁয়াজ কটা হৈ গ'ল, নহৰু মায়ে গুচাই। এতিয়া মায়ে পূৰা পিচি লৈছে পটাত। এতিয়া মই মাছৰুমখিনি কাঢ়ি লৈছোঁ, পূৰা ধোৱা। মোৰতো বহুত ভাল লাগে, মানে মাংস মাছতকৈ যদি মোক মাছৰুম দিয়ে ন, মই মানে বেছিয়ে ভাল পাওঁ। এয়া কেৰাহী বহাই দিলোঁ, মায়ে জলকীয়া কাটিছে, চব ৰেডি হৈ গ'ল। তেল অলপমান আপোনালোকে বেছিকৈ দিব। তাৰ ভিতৰত আমি ইউজ কৰিম মেগী মছলা, এটাই মছলা মেগী মছলা। এতিয়া আমি পিঁয়াজখিনি দি দিম। বহুত ধুনীয়া বনাইছে চকু এতিয়া। আৰু মই নেজানো কিয় মই পিঁয়াজ কাটিলে সদায় চকু পানী যায়, মানে কিন্তু কেতিয়াবা নহয় আৰু বাই চান্স, কিন্তু হৈ যায় প্ৰায়। এতিয়া মই আদা নহৰু পেষ্ট দি দিম। स्वाद अनुसार मास्टर सब बनी लगा हमारे द्वारा लेके बनाना है खाना ना मैंने भिडिओ कॉल कर बनाने लगे भाजी के जलि जा और एदिन हो पासे जलिओ आप लोग नेदेखा अलग पानी दिया हल यार और मसला दी दिलो मेगी मसला पूरा जुसी। মোৰ মানে ভিডিঅ' কৰি দিয়া মানুহ নাই আৰু যিমানখিনি পাৰোঁ মই নিজেই ভিডিঅ'টো কৰিছোঁ, গতিকে বনোৱা মেলাত অলপ দিগদাৰ হয় আৰু যি কি নকওঁ ইমানখিনিতে কৰিছোঁ আৰু। এতিয়া মই অলপমান টেষ্ট কৰি চাম। গৰম ভাল বনিছে। ধনিয়াখিনি লাষ্টত দি দিলোঁ, একদম
চিম্পল ৰেচিপি হয়, আপোনালোকে ঘৰত বনাব পাৰিব। আমাৰ মাছৰুম বনি এতিয়া ৰেডি আৰু মায়ে উলিয়াইছে খানা পাপাৰ কাৰণে। ক'ৰবাত যাব তো খাই ল'ব আগতে, তাৰপিছত আমি খাম। এতিয়া মায়ে পাপাক দিবলৈ যায়, পাপাই টেষ্ট কৰিব, খাই চাব মই কেনেকুৱা হৈছে, আপোনালোকক ৰিভিউ দি দিম। এতিয়া আমাৰ পাপাই খাই চাব কেনেকুৱা হৈছে ক'ব। কেনেকুৱা হৈছে? ভালে হৈছে, ভালে হৈছে। কিমান ভাল? বহুত ভাল। কাম নাই ভিডিঅ' বনাই, মই কৈছোঁ ভিডিঅ' বনাইছোঁ, কাম নাইকিয়া কেনেকৈ হ'ব কওক। এতিয়াই ৰিভিউ দিয়ক মোক, অলপ টেষ্ট কৰি চাওক আকৌ কেনেকুৱা হৈছে। ভালেই হৈছে। কিমান ভাল? বহুত ভাল। কিমান বহুত? ধুনীয়া হৈছে, জখিন নিচিনা তুলিছে। একো জকিন নিচিনা। এতিয়া গা ধুই আহিছে তো, ভালকৈ ওলাই থকা নাই যে, সেইকাৰণে মোক জকিন নিচিনা হৈছে হয় নাই? মানে এনেই মানে সাজি কাচি থাকে, ভালকৈ থাকে তো মানে কৈছে, সেইকাৰণে মোক বেয়াকৈ উলিয়াইছোঁ মানে। একো নাই আৰু কি হ'ব হয় নাই? এতিয়া মই মোৰ কাৰণে উলিয়াই লওঁ, মায়ে উলিয়াই আমাৰ মাৰ গোল গোল ৰুটি। এতিয়া মই খাই লওঁ, আপা খাই আছে, মই খাই লৈছোঁ। এতিয়া কেনেকুৱা হৈছে টেষ্টটো? মই পিছে আগতে টেষ্ট কৰিছিলোঁ এবাৰ। বঢ়িয়া। আজিৰ কাৰণে ভিডিঅ'টো ইমানেই। আপোনালোকৰ চাই যদি ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।